তো হেল্ল' নমস্কাৰ স্বাগতম। ভিডিঅ'টো বহুত ইণ্টাৰেষ্টিং হ'ব, ভিডিঅ'টো শেষলৈকে চাই থাকিব আৰু ভিডিঅ'টো ভাল লাগিলে এটা লাইক আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। তো ব্লগ কৰিম বুলি ভাবিলোঁ যেতিয়া ব্লগৰ কাৰণে ভাল কণ্টেণ্ট লাগিল আৰু কণ্টেণ্ট বিচাৰি মই ওলাই গ'লোঁ। ৰাতিপুৱাৰ কাৰ্যসূচী একাপ চাহেৰে শেষ কৰি তো মই ওলালোঁ বুলবুলৰ লগত কণ্টেণ্ট বিচাৰি। বুলবুল তো বলক এটা চিনেমেটিকৰ সৈতে বুলবুলৰ লগত চিনাকি পৰ্ব। তো মই ওলাই আহিছোঁ অলপ আজি বালিলেচাৰ পিনে, চ' অলপ সময় তাতে কটাম, আপোনালোকক দেখাম তাৰ দুটামান শ্বট। আৰু এইখিনিতে অলপ গ্ৰীনেৰী দেখা পাই মই ৰখি গ'লোঁ। ইয়াতে অলপ বতাহ ধুনীয়া বতাহ লাগি থাকে ইয়াতে। ভিডিঅ'ত জুবিন দাক লগ পোৱা কাহিনী ইয়াৰ পৰাই আৰম্ভ হয়। অলপ সময় সেউজীয়া পথাৰ আৰু পৱনদেৱৰ লগত কটাই মই বালিলেচা কালী মন্দিৰৰ পিনে আগবাঢ়িলোঁ। নলবাৰীবাসীৰ নিচেই পৰিচিত এই কালী মন্দিৰ। সময়ৰ কলাত মন্দিৰৰ লগত জড়িত বহুতো ইতিহাস অলৌকিক ঘটনা যা গৈছে যদিও স্থানীয় বাসিন্দাৰ পৰা গম পাওঁ এই মন্দিৰ আহোম ৰজা শিৱসাঙৰ দিনতে নিৰ্মাণ কৰা আৰু 1897 চনত এটা প্ৰবল ভূমিকম্পত এই মন্দিৰৰ যোনটো মেইন মন্দিৰ পোত যোৱা বুলি জানিব পৰা যায়। মন্দিৰৰ গেটেৰে চিধা সোমাই আহিলে মন্দিৰৰ পুখুৰীটো দেখা পাব। এই পুখুৰীটো 8 ফুৰা মাটিৰ বহল, 1 ফুৰা মানে 4 বিঘা, তো 32 বিঘা মাটিৰ বহল এই পুখুৰীটো। ফাইনেলি আপোনালোকে যিটো সময়ৰ বাবে অপেক্ষা কৰি আছিলে, তো জুবিন দাক মই এখন জীয়া ছবিৰ জৰিয়তে লগ পালোঁ। তো আজি তেওঁৰ ছবিখনৰ জৰিয়তে কালিলৈ চাগে এনেকৈ ঘূৰা ফুৰাৰ মাজতে সংগীতৰ ভগৱানজনক লগ পাই যাওঁ, কোনে জানে। আৰু তেখেতেও প্ৰকৃতি ভাল পায়, ময়ো প্ৰকৃতি ভাল পাওঁ। তো আপুনিও অলপ ওলাই প্ৰকৃতিৰ লগত সময় কটাওক আৰু ময়ো মোৰ ভিডিঅ'টো ইয়াৰ পৰা সামৰণি মাৰিলোঁ।
ভিডিঅ'টো যদি ভাল লাগিল প্লিজ ভিডিঅ'টো লাইক কৰি দিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। লগ পাম এটা নতুন ভিডিঅ'ত। থেংক ইউ ফৰ ৱাচিং।